হাই গাইজ, দীপতেট ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। আপোনালোকে থাম্বনেইল দেখি গমেই পাইছে চাগে নিশ্চয় বিহুৰ বতৰ এতিয়া। বিহুত আমাৰ অসমীয়া মানুহৰ চবৰে প্ৰিয় হৈছে চাদৰ মেখেলা। মোৰো এতিয়া মৰম লগা এযোৰ কাপোৰ বহুত ধুনীয়া লাগিছে, মোৰ বহুত বিৰাট ভাল লাগে। এই কাপোৰযোৰত মই দহি বাতি আছোঁ। দহি মই কেনেকৈ বাতিছোঁ এইটোৱে মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিব বিচাৰি আছোঁ। প্লিজ মোৰ দহি বাৰটো কেনেকৈ লাগিছে আপোনালোকে জনাবচোন বাৰু। একদম চাদৰযোৰ মেখেলাখন কিমান ধুনীয়া লাগিছে, চাদৰটো চব বুটাবোৰ ইমান ধুনীয়া মিহি মিহি, বহুত ভাল লাগিছে। কিন্তু মই বেলেগৰ পৰা ইমান কাপোৰ লৈছোঁ, এনেকা মেছৰ পৰা লৈছোঁ, কিন্তু ইমান কোৱালিটিটো ভাল নহয়। এইটো মই চাইছোঁ ইমান ধুনীয়া কোৱালিটি। এইটো হৈছে ফেঞ্চি পৰা লোৱা, বহুত ধুনীয়া লাগিছে। মোৰ কাপোৰযোৰ কেনেকুৱা লাগিছে আপোনালোকে প্লিজ জনাবচোন। আৰু মই এতিয়া আপোনালোকক জনাব বিচাৰি আছোঁ দহি কেনেকৈ বাতে, মোৰ দহি বটাৰ ষ্টাইলটো কেনেকুৱা, এইটোৱে আপোনালোকৰ ওচৰত অলপ এক্সপ্লেইন কৰিব বিচাৰি আছোঁ। প্লিজ আপোনালোকে চাই থাকক মই এতিয়া কেনেকৈ দহি বাতিম। প্ৰথমে মই চুই বেজি, এই বেজিত সূতা ভৰাই ল'লোঁ হোৱাইট কালাৰৰ। ভৰাই লোৱাৰ পাছত ইয়াত মই কিমান ডিষ্টেঞ্চত ৰাখিলোঁ, ডিষ্টেঞ্চত মেইনটেইন কৰি মই এতিয়া ফটা কৰিব লাগিব। মই এতিয়া সূতাটোত লগাই ইয়াত মই এনেকৈ দিলোঁ। দিয়াৰ পিছত এতিয়া মই কৰিম দুবাৰ পাক মাৰি দিছোঁ। এতিয়া আপোনালোকে চাওক, টেইলৰৰ যদি বনাব দিওঁ তেতিয়া ল'ব 120-150 এনেকৈ ল'ব। মই তাকে নকৰি মই নিজে যদি অলপ জানো, ভালকৈ বনাব বিচাৰি আছোঁ। এইটো হৈছে দহি বটাটো একচুৱেলি ইমান সহজ, ইমান টান কামো নহয়। কোনোবা যদি শিকিব বিচাৰে ন, পটককৈ শিকি ল'ব পাৰিব। আপোনালোকে চাওকচোন ইমান সহজে জল্দি হৈ যায়। যদি নিজে পাৰে নিজৰ মন পচন্দ কৰি ল'ব পাৰে। এয়া মোৰ তুমি অটো রিনিউয়াল তোমার ওখানে অপারেশনটা করে দিয়ে আসতে হবে, যদি অটো রিনিউয়াল তারপরে না, যদি চেঞ্জ থাকে তাহলে বলে আসতে লাগে। আর যদি তোমার তরফ থেকে কিছু না বলো তাহলে অটো রিনিউয়াল হয়ে যাবে। চোৱাচোন আপোনালোকে ইমান ধুনীয়া লাগিছে, চাওক। এইকাৰণে দহি বটা হয়। কোনোবাই যদি শিকিব বিচাৰে সহজতে পাৰিব, নোৱাৰা কাম একো নাই, মন দি কৰিলেই হ'ল। চাওক ইমান ধুনীয়া লাগিছে, চোৱা। নিজে কৰিলে পইচাটোও বাচি গ'ল আৰু মন পচন্দৰ মতে কৰিব পাৰি। প্লিজ মোৰ চেনেলটো আপোনালোকে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।